इस जगह इतना आसान नहीं है, हैं? तुम तुम्हारा केजरीवाल हो, तुम्हारा चौधरी हो, दोनों को बता देना हाँ कि सीएम का साथ और मंत्री का साथ दलाली कर सकता है, हाँ कर सकती है, हाँ कर सकते हैं। जो करना है उस लोग का साथ करो, मेरा जगह में नहीं होगा। मैं दूसरा तरीका का आदमी हूं, हाँ तो काम अच्छा होना पड़ेगा, नहीं तो यहां से छोड़ के तुम लोग जाओ, भागो। মানে লোৱাৰ গ্ৰাউণ্ড ফ্ল'ৰ আছে ইফালে সোমাই যাব পাৰিম অফিচিয়েল ইয়াতে ছাৰ লোৱাৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ প্ৰভিজন আছে, কনফাৰেন্স ৰুম আছে, ৰিচাৰ্চ ৰুম আছে, ডৰ্মিটৰী আছে, আৰ্কিভ লাইব্ৰেৰী, লোৱাৰ গ্ৰাউণ্ড ফ্ল'ৰ এইটো আর্কাইভ আছে, আর্কাইভ ফটোকপি আছে, আছে এই ডৰ্মিটৰী আর্কাইভ আছে, আর্কাইভ আছে না স্যার, ডর্মিটরি মানুষ আমার ফিজিক্যাল কাম কিমান পার্সেন্ট হল দাদা? একচুৱেলি ছাৰ আমাৰ আমি এতিয়া 97% আমাৰ হৈছে। তাৰমানে ইয়াতে হয় ছাৰ, ইয়াতে কি এটা হৈছে, ইছ্যু এটা আছে। আমাৰ টেণ্ডাৰ যিটো হৈছিলে, টেণ্ডাৰ কণ্ট্ৰেক্টৰে মাৰিলে ছাৰ 16 crore 39 লাখ। তাৰপিছত আমাৰ চেংচন হৈছিলে 12 crore, তেতিয়া 11.39ত তেওঁক টেণ্ডাৰটো ৰেষ্ট্ৰিক্ট কৰি কামটো কৰিব দিলে, ৰেষ্ট্ৰিক্টেড। সেইটোৰ কাৰণে বাকী পইচাখিনিৰ কাৰণে অলৰেডি সেই কণ্ট্ৰেক্টৰ যিটো ডিউটি আছিল সেইখিনি অভাৰ হৈ বেলেগ কামখিনিও কৰি আছে, এক্সট্ৰা পইচাখিনি। গতিকে সেইটো গভৰ্ণমেণ্টৰ ঘৰত দিছে ছাৰ, সেইটো ৰেগুলাৰ হয়। এই এখন তাৰমানে হেৰি হ'ব, মানে 16 crore হ'ব, এইটো আমাৰ হেৰিয়াৰ কাৰণে দাদা এই মেটেৰিয়েলবিলাক চেক কৰিছে যে এইবিলাক আমাৰ যি ধৰণৰ বাহিৰতো মই এতিয়া চাবই নোৱাৰোঁ, কাৰণ অ'কে আছে। গতিকে এইবিলাকত আগতে চিষ্টেম আছিল, ইমান কমাই দিয়া, ৰং কমাই দিয়া, এই চিষ্টেম নহয়। এইটো বিল্ডিঙে খাৰাপ হ'ব যদি কিবা ইছ্যু কম্প্ৰমাইজ কৰে, মানে বেচিকেলি এইকেইটা ঠিকে থাকিলে হৈ যায় একদম 100% ছাৰ। আৰু তাৰপিছত আকৌ এইটো যদি আমাৰ কেইদিনমানৰ পাছত আকৌ ইয়াৰ পৰা ইয়াতে এটা ইছ্যু হয় চবতে। আমি ASC ব্লক ছাৰ গোটেই লগাওঁ, ASC ব্লক আজিকালি চবতে কমন, চবে ঘৰতো মানুহ লগায়। ASC ব্লকত কি হয়, ASC ব্লকটো ফ্লাই এছেদি মেইনলি বনায়, আমি চিমেণ্ট প্লাষ্টাৰিংটো কৰোঁ। কি হয়, এটা সময়ত চব ASC ব্লকৰ জেগাত ছাৰ অলপ অলপ হেয়াৰ ক্ৰেক, যিটো আমাৰ ষ্ট্ৰাকচাৰেল ক্ৰেক নহয়, হেয়াৰ ক্ৰেক এটা মানে এটা ইয়াতে প্ৰডিউচ হৈ যায়। সেইকাৰণে ইয়াতে তাৰমানে চব বিল্ডিঙতে ক'ৰবাত নহয়, বহুত ভাল যদি চেণ্টটো ভাল কোৱালিটি হয়, একদম ভাল কোৱালিটিৰ চেণ্ট বা এনেকুৱা হয়। আদাৰৱাইজ অলপ চলপ কেতিয়াবা 2-3 বছৰ পিছত অলপ ये भी ऑडियो विजुअल का है ना? ये फिर उसका है, पुराना वाला। वही पुराना वाला ये बीच में कनेक्शन होगा। माने इसमें एग्जीबिशन रूम है और गैलरी है, हाँ। और दूसरा ऑडियो विजुअल के लिए वो क्या है? लाइब्रेरी है, ऑडियो वीडियो के लिए। टॉप फ्लोर में सेकंड डिस्प्ले रूम है सर, सेकंड फ्लोर इस रूम में। डिस्प्ले तो एग्जीबिशन रूम ही है। इसमें होगा सर।